আপোনাৰ আগমনে পবিত্ৰ কৰিলে এই বাৰু কওকচোন কপুধন কি কাৰ্য এই বাকবে কৰিব পাৰো সন্তুষ্ট হয় তোমাৰ মোৰ আগমনৰ উদ্দেশ্য কি বুলিব কৈছিল মই লক্ষ্মী নারায়ণের চরণ আমার ভক্তি সন্তুষ্ট হয় লক্ষ্মী আমাকে দেব দুর্লভ মালাধারী করিলে আমার দরে তপস্বী করা এই রত্নই সেই হে দেব দুর্লভ মালাধারী আপনার অর্পণ করে এই বলি বলি এই দেবরই দুর্লভে মালাধারী যোগ্য হয় নহয় কদাপি মুনিবর আপনার আদেশ সময় কৰিব নোৱাৰো লংঘা নহয় দেবরাজ এই মালার একমাত্র গরাকি সেই হে দেব দুর্লভ মালাধারী মই আশীৰ্বাদ কৰিব যাতে এই দেৱৰী দুৰ্লভ মালাধাৰী কোনো উঠিনে যাতে মৰ্যাদাৰে হানি নহয় কিন্তু মনত রাখি এই দেব দুর্লভ মালাধারী যাতে কোনদিন নহয় অপব্যবহার মণিবৰ এই কথা আপুনি নিশ্চিত দিব মণিবৰ কোনোদিনে মই হ'বলৈ নিদিওঁ মই এতিয়া বিদায় দেৱৰ দুৰ্লভে কবুল দেবে লোৱা এই দেৱৰী দুৰ্লভে মালাধাৰী মোৰ পত্নী সতীৰ হাতত তুমি কৰাগৈ অৰ্পণে আৰু শুনা দেবরাজ চাব যাতে ইয়াৰ মৰ্যাদা কোনোদিনে নহয় হানি এই কথাও তুমি ওৰাই আহিবা ৰাজ্য বলি হে সদূৰতে শুনিছো দেৱৰ দানৰে কণ্ঠস্বৰী যোৱা হাঁহল মানে লৈ অহা ৰাজসভালৈ Go!
মণিপতে কৰিব কহন সর্ব মঙ্গল ভব ওঠা বাসপে আৰু পুৰন্দৰে দেৱ এই অসুৰবিলাকৰ অত্যাচাৰ বাৰু কিছু পৰিমাণে খাম কাটিছেনে দেৱৰ অঁ চাপৰিলে জানো মেঘি অঁ। তোৰ হয় মেঘ যেতিয়া যিদৰে কৰিব আহ্বান অঁ। সেইদৰে আমি হ'ব লাগিব পিছে পুৰন্দৰে দেৱৰ খন্তেক আগতে মহামুনি দুৰ্বাসা অমৰাৱতী পুৰীলৈ ঘটিছিল আগমন হয় কিবা উদ্দেশ্য আহিছিল দেৱৰ অঁ মহামুনি দুৰ্বাসাৰ অঁ জগতে জননী নৰপিনী দেৱীয়ে অঁ। এক হৃদয়ক্ষ মালা কৰিছিল অৰ্পণে তাৰ পাছতে তেওঁ ক'লে শোভা নাপায় বুলি অঁ। আমাকে সেই মালা কৰিলে অৰ্পণ নাৰায়ণ তাৰ পাছত দেৱৰী অঁ। মুনিৰ আজ্ঞা শিৰোগত কৰি অঁ। এই মালাধাৰী মই কৰিলো নাৰায়ণ নাৰায়ণ পিছে পুৰন্দৰে দেৱৰী তুমি সেই মালাধাৰী কি কৰিলা অঁ। মোৰ প্ৰিয়তমাৰ সঠিৰ গলত মই কৰিলো অৰ্পণ নাৰায়ণ নাৰায়ণ কিন্তু দেৱৰী অঁ। ই বাৰু কেনে হ'ল দেৱৰী পৰমা সুন্দৰী পত্নী শশীৰ গলত কৰিলা অৰ্পণ বৰ সুন্দৰ হৈছে বাবুৱে বৰ সুন্দৰ হৈছে পৰমা সুন্দৰী পত্নী শশীৰ গলত অ দেৱৰী সেই ৰুদ্ৰাক্ষৰ মালায়ে লক্ষ্মী আইৰ দৰে শোভাবৰ্ধন কৰিব কিন্তু কি দেৱৰী ভাবিছো তুমি নিজকে ইমান তুচ্ছ জ্ঞান কিয় কৰিলা পুৰন্দৰে দেৱৰী তুমি কৈছ ৩৩ কোটি দেৱতাৰ পালকে মই ৩৩ কোটি দেৱতাৰ পালকে মই ইন্দ্ৰ তোমাৰ আজ্ঞা পালন কৰিবৰ বাবে সমস্ত দেৱতা মণ্ডলী সদা হস্তংগ হৈ থাকে তেনেস্থলত তুমি সামান্য মুনিৰ দ্বাৰা পৰিত্যক্ত এডাল ৰুদ্ৰাক্ষৰ মালা তোমাৰ পৰম সুন্দৰী প্ৰিয়তম পত্নী শশীৰ গলত অৰ্পণ কৰি তুমিয়ে আনন্দ লভিব খুজিছা যেতিয়া আমিনো আৰু কি কৰিম হয়নে নহয় দেৱৰী তুমি সুখী হোৱা বাকা সুখী হোৱা নাই দেৱৰী কিন্তু দেৱৰীষি দেৱগন্ধে পুৰন্দৰে এটা কথা মনত ৰাখিবা তুমি কৈছা ৩৩ কোটি দেৱতাৰ পালকে ইন্দ্ৰ অ দেৱৰী মই ইন্দ্ৰ তুমি হৈছা ৩৩ কোটি দেৱতাৰ পালকে ইন্দ্ৰ তোমাৰ আজ্ঞা পালন কৰিবৰ বাবে সদা সৰ্বদা হস্তমী দেৱতা মণ্ডলী তুমি ইচ্ছা কৰিলে এডাল ৰুদ্ৰাক্ষ মালা নালাগে হাজাৰ জোপা ৰুদ্ৰাক্ষৰ বৃক্ষ এই অমৰাৱতীপুৰতে ৰোপণ কৰি ল'ব পাৰা তুমি সুখী হোৱা পাছত তুমি সুখী হোৱা মই আহিলো দেৱৰী নারায়ণ লীলাইতু অতি বিতুপন বিধির লিখন জানা নহব খন্দ নারায়ণ লীলাইতু অতি বিতুপন দেৱতাৰ প্ৰয়োজনে কিবা কৰি ইয়াৰ পৰা প্ৰতিকাৰে দেৱৰ দুৰ্লভ মালা নোহে প্ৰয়োজন দেৱৰ দুৰ্লভ মালা নোহে প্ৰয়োজন গুণ পুৰন্দৰ
সাধারণ এজন তপস্বীর পরিতপ্ত মালাই পরমা সুন্দরী দল নাই 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 নাই